নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনালোঁ মোৰ দীপুল মোহন ব্লগছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুতিথি আৰু তেওঁৰ মৃত্যু হৈছিল 2011 চনৰ 5 নৱেম্বৰ তাৰিখে। আৰু আজিৰ দিনটোতে ভূপেন হাজৰিকাদেৱৰ মৃত্যু হৈছিল। আৰু আজি তেওঁৰ মৃত্যুতিথি উপলক্ষে তেওঁৰ এটি গীত গাই মই তেওঁক সোঁৱৰিবলৈ খুজিছোঁ। আৰু গীতটো গোৱাত কিবা ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব বুলি আশা কৰিলোঁ। তো মই এতিয়া গীতটো গাবলৈ চেষ্টা কৰিম। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে, দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী, দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানো কি। দুৰ্বল মানুহে যদি জীৱনৰ কোৱাল নদী পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানো কি। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানি বা হয় মানুহ। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানি বা হয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। ধন্যবাদ। মোৰ গানটো গোৱাত কিবা ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব বুলি আশা কৰিলোঁ। আকৌ এবাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ তেওঁৰ আজি মৃত্যুতিথিত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ধন্যবাদ।